এইবাৰ দিল্লী দিছপুৰৰ চকু কাৰ্বি আংলঙত দিল্লীৰ বিদ্যুৎ সংকট দূৰ কৰিবলৈ কাৰ্বি আংলঙৰ 23খন গাঁও উচ্ছেদ কৰাৰ পৰিকল্পনা চৰকাৰৰ। বোকাজান সমষ্টিত হ'ব 18,000 বিঘা মাটিত সৌৰশক্তি প্লাণ্ট। সৰব কাৰ্বি আংলং সোলাৰ পাৱাৰ প্ৰজেক্ট এফেক্টেড পিপলছ ৰাইট কমিটি আৰু ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি। ৰাজ্যখনৰ এপদকৈ সম্পদ পুঁজিপতিৰ হাতত গটোৱা চৰকাৰখনে এইবাৰ কাৰ্বি আংলঙৰ জনজাতীয় লোকৰ শহ বিঘা মাটিত সৌৰশক্তি প্লাণ্ট নিৰ্মাণ কৰি দিল্লীৰ বিদ্যুৎ সংকট দূৰ কৰাৰ পৰিকল্পনা হাতত লৈছে। ইতিমধ্যে এছিয়ান ডেভেলপমেণ্ট বেংকৰ 4,000 কোটিৰ আৰ্থিক সাহায্যৰ জৰিয়তে কাৰ্বি আংলঙৰ বোকাজান সমষ্টিত 18,000 বিঘা মাটিত সৌৰশক্তি প্ৰকল্প নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। কিন্তু চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধ কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজৰ লগতে কাৰ্বি আংলং সোলাৰ পাৱাৰ প্ৰজেক্ট এফেক্টেড পিপলছ ৰাইট কমিটি আৰু ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি। কমিটিয়ে উল্লেখ কৰা অনুসৰি কাৰ্বি আংলং জিলাত 500 মেগাৱাট সৌৰ পিভি সুবিধা আৰু আনুষংগিক আন্তঃগাঁথনিৰ বাবে 2024 চনৰ অক্টোবৰ মাহত এডিবিয়ে 434 মিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগৰ অনুমোদন জনাইছে। অসম চৰকাৰ আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে এই সৌৰ প্ৰকল্পৰ বাবে 18,000 বিঘা মাটি দখল কৰিব বিচাৰিছে, যিটো কাৰ্যকৰী হ'লে অসমত সংঘটিত হ'ব অন্যতম বৃহৎ ভূমি দখল কাণ্ড আৰু 600 বছৰতকৈও অধিক সময় ধৰি বসবাস কৰি অহা শহ জনজাতীয় লোকক স্থানচ্যুত কৰা হ'ব। লগতে অঞ্চলটোত বছৰ বছৰ ধৰি থকা বন্যপ্ৰাণী বনাঞ্চলো ধ্বংস হ'ব। উল্লেখ কৰিব লাগিব যে উক্ত 18,000 বিঘা ভূমিৰ প্ৰায়বোৰ মাটিতেই বাঁহৰ খেতি কৰি আহিছে স্থানীয় জনজাতীয় লোকসকলে, য'ত এগৰাকী কৃষকৰ হাতত প্ৰায় 700 বিঘা পৰ্যন্ত কৃষিভূমি আছে। তদুপৰি অসমৰ কৃষিভিত্তিক উদ্যোগৰ অন্যতম সম্ভাৱনা চিত্ৰনলা গছৰ খেতি কৰা হয় উক্ত অঞ্চলটিত। এই বিষয়বোৰ লক্ষ্য ৰাখি গাঁওবাসীয়ে দাবী উত্থাপন কৰিছে বহিৰাগত বনিয়াৰ স্বাৰ্থত ৰাজ্যৰ প্ৰকৃতি ধ্বংস কৰি তথা জনজাতীয় লোকৰ জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এই সৌৰশক্তি প্ৰকল্প বন্ধ কৰিব লাগে চৰকাৰে। লগতে প্ৰকল্প নিৰ্মাণ কৰিব নিদিয়াৰ সংকল্প হাতত লৈছে স্থানীয় ৰাইজে। আনহাতে বহিৰাজ্যৰ বিদ্যুৎ যোগান ধৰাতকৈ সেই অঞ্চলটোত পৰ্যাপ্ত বিদ্যুৎ যোগান ধৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰা হৈছে। আনহাতে অসমীয়া কাৰ্বি আৰু নাগা ভাষালৈ অনুবাদ কৰা এডিবিৰ পুনৰ সংস্থাপন আৰু খিলঞ্জীয়া জনগোষ্ঠীৰ পৰিকল্পনা প্ৰাৰম্ভিক পৰিৱেশ আৰু সামাজিক প্ৰভাৱ মূল্যায়ন আৰু সুৰক্ষা নীতিৰ 2009 চনৰ প্ৰতিলিপি তেওঁলোকক তৎক্ষণাত প্ৰদান কৰাৰ দাবী উত্থাপন কৰা হৈছে। প্ৰকল্পটোৰ বিষয়ে সকলো তথ্য সময়মতে আৰু প্ৰভাৱিত সম্প্ৰদায়ে বুজি পোৱা ভাষাত স্থানীয় দুভাষী অনুবাদকৰ সহায়ত প্ৰদান কৰিব লাগিব চৰকাৰে। আৰু এই প্ৰকল্প সম্বন্ধীয় যিকোনো সভা অনুষ্ঠিত হ'লে সভাৰ ভিডিঅ' ৰেকৰ্ডিং এডিবিৰ ৱেবছাইটত আপলোড কৰিব লাগিব। লগতে দাবী কৰা হৈছে যে ESIA আৰু RIPPৰ পুনৰ মূল্যায়ন কৰিব লাগিব, যিয়ে সেই অঞ্চলটোৰ জনজাতীয় লোকসকলৰ জীৱন ভূমি আৰু প্ৰাকৃতিক সম্পদ, প্ৰথাগত পৰম্পৰা আৰু জীৱিকাৰ ওপৰত এই প্ৰকল্পৰ প্ৰভাৱ সম্পূৰ্ণৰূপে আৰু পৰ্যাপ্তভাৱে ধৰি ৰাখিব। উল্লেখ কৰিব লাগিব যে জিলাখনৰ 23খনকৈ গাঁও তথা প্ৰকৃতিৰ ওপৰত এনে বিপদ নামি অহাৰ পাছতো এই মুহূৰ্তলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কোনো দৃঢ় পদক্ষেপ পৰিলক্ষিত হোৱা নাই। ইয়াৰ বিপৰীতে দেওবাৰে কাৰ্বি আংলঙৰ লংকাথাৰত কাৰ্বি আংলং সোলাৰ পাৱাৰ প্ৰজেক্ট এফেক্টেড পিপলছ ৰাইট কমিটিৰ উদ্যোগত গাঁওসমূহৰ মুৰব্বীক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। আৰু এই বৈঠকত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ ফালৰ পৰা উপস্থিত থাকে সুব্ৰত তালুকদাৰ আৰু প্ৰণৱ দলে। এই ক্ষেত্ৰত সুব্ৰত তালুকদাৰে কি কয় চাওঁ আহক। কাৰ্বি আংলঙৰ যিটো ঘটনা সেইটো খুব দুৰ্ভাগ্যজনক। প্ৰায় 18,000 বিঘা মাটিত প্ৰায় 15,000 পৰা 20,000 কাৰ্বি মানুহক উচ্ছেদ কৰি ইয়াত এছিয়ান ডেভেলপমেণ্ট বেংকৰ সাহায্যপ্ৰাপ্ত এটি ছ'লাৰ পাৱাৰ প্লেণ্ট বহুৱাৰ চিন্তা চৰ্চা চৰকাৰে কৰিছে। আজি এই চৰকাৰৰ একমাত্ৰ উদ্দেশ্যটোৱে হৈছে যে দিল্লীৰ বিদ্যুৎ সংকট দূৰ কৰা আৰু এই দিল্লী অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ এই বিদ্যুৎ সংকট দূৰ কৰিবলৈ তেওঁলোকে আমাৰ 15,000 পৰা 20,000 কাৰ্বি পৰিয়ালক উচ্ছেদ কৰা কাৰ্য আমি ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ ফালৰ পৰা কোনোপধ্যে মানি নলওঁ। ইতিমধ্যে সেই অঞ্চলৰ ৰাইজৰ লগত আমাৰ বৈঠক হৈছে আৰু এই বিভিন্ন গাঁও, তাত 23খন গাঁও আছে আৰু এই 23খন গাঁৱৰ মানুহক এই ছ'লাৰ পাৱাৰ প্লেণ্টৰ কাৰণে উচ্ছেদ কৰাৰ মানে যিটো পৰিকল্পনা চৰকাৰে কৰিছে, এই 23খন গাঁৱৰ মানুহে লগ লাগি পেলাই কাৰ্বি আংলং ছ'লাৰ পাৱাৰ প্ৰজেক্ট আপোনাৰ এফেক্টেড পিপলছ ৰাইটছ কমিটি তেওঁলোকে বনাইছে আৰু আমি তেওঁলোকৰ লগত বৈঠক কৰিছোঁ কালি।
আৰু আমি ৰাইজে এটা কথা স্পষ্ট কৰি দিছোঁ যে যিকোনো মূল্যৰ বিনিময়ত কোনোবা বহিৰাগত কোম্পানীক এই মাটি এৰি দিয়া নহয়। সেই মাটিখিনি দীৰ্ঘদিনৰ পৰা কাৰ্বি মানুহে বাঁহ খেতি, আপোনাৰ তাৰপিছত বিভিন্ন কেছ ক্ৰপছ, তাৰপিছত আপোনাৰ এই যিটো বিভিন্ন আমাৰ ঘৰুৱা মেডিচিনৰ কাৰণে তৈয়াৰ কৰা বনৌষধি প্ৰস্তুত কৰি তেওঁলোকে তাত জীৱন নিৰ্বাহ কৰি আছে। প্ৰত্যেকৰ হাতত মাটি আছে। আজি সেই মানুহখিনিক চৰকাৰে কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ, কোনোবা বৃহৎ পুঁজিপতিৰ স্বাৰ্থ পূৰণ কৰিবলৈ সেই মাটিখিনিক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰিছে। আৰু কাৰ্বি মানুহখিনিয়ে হুংকাৰ দিছে যে আমি যিকোনো পৰিস্থিতিত এই মাটি এৰি নিদিওঁ। আমাৰো এটা কথা স্পষ্ট যে দিল্লীৰ স্বাৰ্থ পূৰণ কৰিবলৈ কাৰ্বি মানুহক কোনোপধ্যে উচ্ছেদ কৰিবলৈ দিয়া নহ'ব। পৰৱৰ্তী পৰ্যায়ত ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব আৰু কাৰ্বি মানুহে ইয়াৰ বিৰুদ্ধে এক বৃহৎ কাৰ্যসূচী হাতত লোৱাৰ কথা আমাক জানিবছে। আৰু এই কাৰ্যসূচীৰ প্ৰতি আমি ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে সম্পূৰ্ণ সমৰ্থন আগবঢ়াম। ধন্যবাদ।